নমস্কাৰ বন্ধুসকল, মোৰ নাম পল্লৱ কামৰা আৰু আপোনালোকে চাই আছে পল্লৱ কামৰা ইউটিউব চেনেল। আজি আমি নিমাতী বুলি ফুৰিবলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিনৰ পৰা চাইকেল চলাইছোঁ, ভৰি বিষাই গৈছে তুমি। কিন্তু চাইকেল চলোৱাৰ মেচটো বেলেগ। আজি মোৰ লগত আহিছে পৰিজিত। অকল চাইকেল চলাবলৈ বেয়া, লগত এজন লাগে, সেইকাৰণে পৰিজিতক লৈ আহিছোঁ মোৰ ভাইটি। আহক আমি গৈ থাকোঁ তেতিয়াহ'লে। এইকণ জেগা আহি নগৈ বাৰু পূৰা গৰম উঠিছে দেই, ইমান দূৰ চাইকেল চলাইছোঁ। আৰু অলপ দূৰ আছে, বেছি দূৰ নাই, আৰু অলপ দূৰ পাছত পামগৈ আমি আমাৰ গন্তব্যস্থান। একদম ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। আচলতে বৰষুণৰ পাছত যেতিয়া ৰ'দ দিয়ে গৰমটো বেছি হয়, সেইটো কাৰণে আজি গৰমটো বেছি। মজা পৰিজিত, কেনেকুৱা পাইছা আহি? এই মজা আৰু বেছি দূৰ নাই ন, অলপ দূৰ পাছত পামগৈ আৰু আমি। চাইকেল চলোৱাৰ মেচটো আজি পাইছোঁ, মজা। ব্ৰহ্মপুত্ৰ পালোহি আৰু ব্ৰহ্মপুত্ৰ নহয়, আমাৰ নিমাতী। সোনকালে যাব লাগে, কেতিয়া পাওঁগৈ লাগিব। গুঠা গুঠা লাগিছে নেকি? তোমাক মায়ে যাব লাগিব। মায়ে আকৌ যাব দিম বুলি কৈছা নহয়। অ'কে, এবাৰ ওলাবা দেই, একেলগে যাম। আবেলি ব্ৰহ্মপুত্ৰৰ পাৰত নিমাতীত থাকিবলৈ মজা, কাৰণ তাত ধুনীয়া বতাহ মাৰি থাকে। আমি আচলতে বতাহটোৰ কাৰণে আহিছিলোঁ, অলপ ৰিলেক্স ফিল কৰিবৰ কাৰণে। মানে পৰিৱেশটো ধুনীয়া, আপুনি আকাশখন চাওক কিমান ধুনীয়া, পৰিৱেশটো একদম ধুনীয়া হৈ যায়, বহুত ভাল লাগে। আমি আহোঁ মাজে মাজে। মনে মনে পৰিজিতে গান গাইছে, গান শুনিব লাগিব, আহক। শিকিব নকওঁ মই ফুলিব দিয়া তুমি মোৰে অময়া মনত, নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহত, বিচাৰিছোঁ কাষৰতে সদায় তোমাক।
যদিওবা এতিয়া পানী ব্ৰহ্মপুত্ৰৰ ইমানতে আছে, তথাপিও যেতিয়া বাঢ়ি যায় তেতিয়া ইমান পাহি চাওক, এইবোৰ জেগা এতিয়াও তিতি আছে, ইমান পাহি। মাটিবোৰ চালেই গম পাব। এতিয়া ভাল, প্ৰকৃতি শান্ত হৈ আছে, গতিকে পানী একদম নিজৰ জোখতে আছে, মানে বাৰিষা পানী হিচাপত নিজৰ জোখতে আছে। কি ক'ব, চেইন পৰিলে, চাইকেলো পৰিলে, চব চেচ। চেইন চাইকেল চব পৰিলে আজি। মই ধৰিছোঁ। হ'ব 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 হ'ব। কি গতি হৈছে আমাৰ আজি। হাতখনত তোমাৰ দাঙি দিব লাগিব ন? মই দাঙিছোঁ ৰ'বা। অ'কে, বল অ'কে নে? অ'কে, থেংক ইউ। এতিয়া অকণমান ভাল লাগিছে। কি ক'বা আৰু চাইকেল চলাই আহিলে গতি। দিয়ক। তুমি খাই লোৱা। তুমি অকলে খাম বুলি আহিছা নি? দিবা নাই? দিয়া। ধুনীয়া পৰিৱেশৰ মাজত আবেলিটো পাৰ কৰি এতিয়া আমি ঘৰলৈ আহি আছোঁ। পৰিজিত যাব নিজৰ ঘৰ আৰু মই যাম নিজৰ ঘৰ, আৰু বেছি দূৰ নাই, অলপ দূৰ পায়, অলপ দূৰ গৈ আমি ঘৰ পামগৈ। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।